Hello everyone, this is your Mir Bhai and welcome to my YouTube channel MH Vlog. So guys, গম তো পাইছে ৰাইডত গৈ আছো বহুত জলদি মানে যেটো জাগাত গৈ আছো ন লাইফৰ ফাৰ্স্ট টাইম গৈ আছো হেতু কাৰণে বহুত এক্সাইটেড হৈ আছো ৰাতি টোপনি নোহোৱা হৈ গৈছে চকুত মন গৈ আছে এতিয়া গুছি যাও কিন্তু পটকে যাব নোৱাৰো কাৰণ বহুত কাম বাকি আছে মানে 60% কাম মোৰ হৈ গৈছে এতিয়া বহুত কাম বাকি আছে তাৰ মাজত বহুত ইম্পৰ্টেন্ট কাম এটা আছে হেতু হল মোৰ গোপ্ৰৰ মিডিয়ামত লগোৱা নাই মিডিয়ামত লগাব কাৰণে মই এটা লাখটকীয়া যাব লাগিব আৰু তাৰ পিছত মোৰ বহুত কিবা কিবি কাম আছে মানে গ্লাভছ কিনিব আছে আৰু মোৰ চুলি কাটিব আছে কাৰণ জংগলী হৈছে দেখা পাইছে পুৰা জংগলী হৈ আছে মানটো ইমান ধুনীয়া এটা জায়গাত গৈ আছো যদি তাত জংগলী হৈ যাও দেখাত ভাল না লাগিব সেইকাৰণে চুলি কাটিব যাও আৰু নিকো ভাই ৰখি আছে ৰাস্তাত ৰখি আছে তো এটা মই ওলাই যাও নিকো ভাইৰ লগত যাম মই লাখটকীয়া তাৰছত লগ পাই আছো সিধা লাখটকীয়াত আহিবলো লাখটকীয়া আৰু ইয়াতে ললো এসডি কাৰ্ড এইখন 120 mbps হয় আৰু মিডিয়ামত লগাই ললো ইয়াত এতিয়া এইখিনি লগাব দিও আৰু এইখিনি কাম কৰাৰ পিছত যাও এতিয়া তাতে অলপ কিবা খাও আৰু কিছুমান বস্তু ল'ব আছে মাইক চাইক হেবিলাক লৈ লও সব কাম হৈ গল মিডিয়ামত লগাই ললো এসডি কাৰ্ড লৈ ললো এতিয়া ইয়াৰ পৰা ওলাই যাও টাইম নাই হাতত কাম বহুত আছে বহুত প্ৰেছাৰ পৰি আছে এটা বহুত কাম বাকি আছে আমাৰ এতিয়া মিনমা ভাইতে ৰখি আছে তাতে আমি ইয়াৰ পৰা ওলাই যাও ডাইৰেক্ট গৈ পাৰ্লাৰত যাও চুলি কাটো বহুত মানে বেয়া দেখা গৈ আছে জংগলী হৈ আছে মানটো তাৰছত বাইক আনিব যাব আছে তো এতিয়া ইয়াৰ পৰা সিধা ওলাও তো গাইস আহি পালো এতিয়া নিকো ভাইৰ ঘৰত মানে ভিডিওটো ষ্টাৰ্টিঙত কৈ দিছিলো যে এটা সাৰপ্ৰাইজ আছে সাৰপ্ৰাইজটো নিকো ভাইৰ ঘৰত আছে তো নিকো ভাইৰ ঘৰত গৈ দেখাব লাগিব তো এতিয়া আহিলো নিকো ভাইৰ ঘৰত এইটো মোৰ লগত আছে নিকো ভাই তো এইয়া আৰু এইটোৱে সাৰপ্ৰাইজ স্পন্সৰ্ড বাই মটুল ইণ্ডিয়া মানে আমি যেটো ট্ৰিপত গৈ আছো মটুলে আমাক স্পন্সৰ কৰিছে আৰু মুক্ত আগতে কৰিছে তো মিৰ ভাই গৈ আছে এবাৰ মিৰ ভাইৰ টেনচন নাই আৰু পিছলৈকে টেনচন ল'ব নালাগে এনেকৈ সৰু সুৰা গিফ্ট পাই থাকিবা মটুল ইণ্ডিয়াৰ পৰা তো থ্যাঙ্কস মটুল ইণ্ডিয়া থ্যাঙ্কস বিগ থ্যাঙ্কস মানে ইমান দিনা গিফ্ট দিয়া বাইকৰ জান দিছে বাইকৰ জান এইবিলাক বস্তু নহলে ন বাইক কান্দি দিব যত গৈ আছো আৰু ঠাণ্ডা জায়গা বাইক ষ্টাৰ্ট নহব হেতু গম পাব না এটা নক হেতু ক'ত যাইছো চেনেলটো চাই থাকিলে গম পাই যাব ক'ত যাই আছো ক'ত নাই তো চাই থাকিব আপোনালোকৰ আৰু এইটো এতিয়া বক্সটো আমি আনবক্সিং কৰিম আৰু ইয়াত কি আছে সব দেখাই আছো না কি নিকো ভাই শিওর তো ওইটা বলা আমি আনবক্সিং কৰো আৰু দেখাই আছো কি আছে তো গাইস এখিনি আছিল বস্তু ইয়াত আছে ব্ৰেক অইল আৰু এটো ইঞ্জিন অইল আৰু এটো চেইন লিউব আৰু চেইন ক্লিনাৰ আৰু ইয়াত দিছে ষ্টিকাৰ বহুত কিটা দিছে ষ্টিকাৰ এইখন দেখা পাই আছে আৰু ইয়াত আছে এটা ডাঙৰ বেনাৰ এইখিনি বস্তু দিছিলে আমাক আকৌ এবাৰ থ্যাঙ্কস মটুল ইণ্ডিয়া আজি ৰাতিটো থাকিম নিকো ভাইৰ লগত তাৰ আগত এটা বস্তু দেখাই দিওঁ এইবিলাক চাওক ঘৰৰ অৱস্থা চাওক এবাৰ এইবিলাক চাওক কি হৈ আছে নিকো ভাই পুৰা টেনচন মাথা কাম নকৰাই গৈছে কি 4 ঘণ্টা আছে আৰু কাম চাওক কিমান পৰি আছে এই নিকো ভাই টোপনি লাগছে নেকি টোপনি লাগছে টোপনি মাৰে নেকি আৰু থেই বেয়া কথা টোপনি নৰে দে টোপনি নৰে উঠছ না ইমান নিখাসৰ প্ৰাণী কোৱা কিয় এইবাৰ প্ৰিপাৰেচন কিমান দিন আগৰ পৰা কৰিছো জানা 12 দিন আগৰ পৰা মজা কিবা এটা তাৰ পিছতো এতিয়ালৈকে কাম বাকি আছে ইয়াৰ আগৰবাৰ যিমানবাৰ ট্ৰিপত গৈছো না ইয়াতকে 3 গুণ বেছি কষ্ট হৈছে গোটেই ৰাতি টোপনি নামাৰি ৰাতিপুৱা 4টা বজাত এটা মনষ্টাৰ খাইছো আকৌ 12টা বজাত আৰু এটা মনষ্টাৰ খাইছো 300 কিলোমিটাৰ বাইক চলাইছো গাইস আগৰ পৰা অভ্যাস আছে মোৰ ফাটি আছে টোপনি লাগছে মোৰ টোপনি কিয় কবি জুনিজান কেনেকা টোপনি লাগছে খুবা নেদু মই अपन सोएगा नहीं साला खुएगा नहीं साला काम करेगा पहले बहुत काम আছে কাম বিলাক কৰো
এইফালে টোপনি লাগি আছে আৰু 4 ঘণ্টামান পিছত ওলাই যাম একেবাৰে অৱস্থা বেয়া আৰু গাইজ মোৰ হেলমেটটো কেনেকুৱা লাগছে কমেণ্ট কৰি জনাবচোন আজি বনাই লৈ আহিলোঁ 3 hours later. গাইজ গুড নাইট বহুত ভাগৰ লাগছে এতিয়া শুই যাওঁ আৰু 1 ঘণ্টা আছে এইটো মৰচি এটা আৰু আছে এইটো আমাৰ নিশাচৰ প্ৰাণী ভাল লাগিছে গুড নাইট লগ পাম কালি গুড মৰ্নিং তো চলো যদি ভিডিঅ' ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাব একেবাৰে নাপাহৰিব লগ পাই আছোঁ বহুত জলদি চলো বাই